সামাজিক মাধ্যমত কোনো এগৰাকী ব্যক্তিয়ে লিখিছিল এই কথাখিনি যে এইকেইটা আমাৰ মনৰ কথাখিনি তেখেতে লিখি উলাইছিল নোহোৱা নোপোজা ঘটনা প্ৰথমবাৰৰ বাবে বহুত দেখিলোঁ এই 4টা দিনত তাকে লিখি ৰাখোঁ। 1 অসমৰ প্ৰত্যেক ঘৰ মানুহৰ ঘৰৰ সদস্যৰ একেলগে অকাল মৃত্যু হোৱা দেখিলোঁ। তেওঁ কৈ যোৱা ধৰণে তেওঁৰ গীত কথা সুৰেৰে প্ৰতি নগৰ প্ৰতি চহৰ প্ৰতি গাঁও প্ৰতি চুবুৰী প্ৰতিটো তিনিআলি প্ৰতিটো চাৰিআলি প্ৰতিটো অফিচ প্ৰতিটো কাছাৰী প্ৰতিখন শিক্ষানুষ্ঠানত একেজন মানুহকে শ্ৰদ্ধাঞ্জলি দিয়া দেখিলোঁ। অসমখন স্তব্ধ হৈ যোৱা দেখিলোঁ। কাকো কোনেও অনুৰোধ নকৰাকৈ সকলো ৰৈ যোৱা দেখিলোঁ। দেশ সমজি ল'বলৈ এখন ৰাজ্যৰ মূল ব্যক্তিগৰাকীক লৌৰি যোৱা দেখিলোঁ। এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আঁঠু কাঢ়ি প্ৰণাম কৰি থকাৰ এটা বিৰল দৃশ্য দেখিলোঁ। ইমান ডাঙৰ কথা। এখন ৰাজ্য 4টা নিশা উজাগৰে থকা দেখিলোঁ। 10 লক্ষাধিক অনুৰাগী শেষ যাত্ৰাত অংশ লোৱা প্ৰথম দেখিলোঁ। মৃত্যুৰ পাছতো ৰেকৰ্ড গঢ়া দেখিলোঁ। শেষ যাত্ৰাত অংশ লোৱা অনুৰাগীৰ সংখ্যা হিচাপত এছিয়াৰ বৃহত্তম ভিৰ দেখিলোঁ। পৃথিৱীৰ ইতিহাসত সংগীত শিল্পী হিচাপত দ্বিতীয় বৃহত্তম ভিৰ দেখিলোঁ। প্ৰথমগৰাকী মাইকেল জেকসন, তেওঁ ব্ৰেকেট কৰি লিখিছে। দ্য হামিং কিং অফ দ্য ৱৰ্ল্ড এই নামেৰে গুগলে স্বীকৃতি দিয়া দেখিলোঁ। মৃতকৰ প্ৰতি জীৱ জন্তুৰ ভাল পোৱা দেখিলোঁ। কি কুকুৰ কি বান্দৰ কি ঘোঁৰা কি কাউৰী উদণ্ড সাৰগৰুৱেও এখন্তেক ৰৈ চকুলো টুকা দেখিলোঁ। অসম সাহিত্য সভা সদৌ অসম ছাত্ৰ সন্থা আৰু চৰকাৰৰ তত্বাৱধানত সিদ্ধান্ত লোৱা দেখিলোঁ। পাহাৰ সদৃশ গামোচাৰ দম দেখিলোঁ। লগতে প্ৰত্যেক জনগোষ্ঠীৰ গামোচা দেখিলোঁ। গুৱাহাটী বিমানবন্দৰৰ পৰা কাহিলীপাৰ পাবলৈ এখন এম্বুলেন্সক 6 ঘণ্টাৰ প্ৰয়োজন হোৱা দেখিলোঁ। লগতে কান্দি কান্দি চালকে চলোৱা দেখিলোঁ। কান্দি কান্দি দায়িত্ব পালন কৰা আৰক্ষী বিষয়া দেখিলোঁ। অন্য দেশৰ ৰাজকীয় প্ৰতিনিধিয়ে শ্ৰদ্ধাঞ্জলি জনাবলৈ অহা দেখিলোঁ। ক্ৰিকেট বলীয়া অসমীয়াই ভাৰত পাকিস্তানৰ মেচ নোচোৱা দিনটো আমি দেখিলোঁ। অহৰহ 4 দিন সামাজিক মাধ্যমত 100% এজন মানুহৰে কাহিনী কথা গান দেখিলোঁ শুনিলোঁ। আমি প্ৰত্যেকে একে সময়তে ঘৰৰ মানুহৰ উচুপনি দেখিলোঁ। ৰজাবিহীন সাম্ৰাজ্যত প্ৰত্যেকৰ চকুত অনাগত ভৱিষ্যতৰ দুৰ্ভাৱনা আৰু আশংকা দেখিলোঁ। একে সময়তে মঠ মন্দিৰ সত্ৰ নামঘৰ মছজিদত শ্ৰদ্ধাঞ্জলি দেখিলোঁ। প্ৰতিজন শিল্পীৰ চকুত চকুলো দেখিলোঁ। কাৰোবাৰ মৃত্যুত চৰকাৰী কাৰ্যালয় শিক্ষানুষ্ঠান বন্ধ হোৱা দেখিলোঁ। পৰীক্ষা পিছুৱাই দিয়া আমি দেখিলোঁ। সকলো দল সংগঠন ৰাজনৈতিক দলসমূহ একত্ৰিত হোৱা আমি দেখিলোঁ। ভৱিষ্যত প্ৰজন্মৰ বাবে হাত ভৰিৰ ছাপ সংৰক্ষণ কৰা দেখিলোঁ। অন্ত্যেষ্টিক্ৰিয়া নকৰি কাৰোবাৰ দেহটো সংৰক্ষণ কৰাৰ দাবী উত্থাপন কৰা আমি দেখিলোঁ। বিমানবন্দৰত দেহটো আহি পাওঁতে সকলোৱে নিজৰ কৰ্তব্য এৰি জয়ধ্বনি দি প্ৰাণ মন দৌৰ দিয়া দেখিলোঁ। ট্ৰাক ৰেলী এম্বুলেন্স ৰেলী জীৱনত প্ৰথমবাৰ দেখিলোঁ। দ্য নিউয়ৰ্ক টাইমছত মৃত্যুৰ বাতৰি পৰিৱেশন দেখিলোঁ। আমেৰিকান ব্ৰেণ্ডে মায়াবিনী সুৰ তোলা দেখিলোঁ। প্ৰতিজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাই শ্ৰদ্ধাঞ্জলি দিয়া দেখিলোঁ। BCCI সন্মান জনাই আগন্তুক মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী অনুষ্ঠানত এজন মানুহৰ জীৱনী ভিত্তিত অনুষ্ঠান ৰখা আমি দেখিলোঁ। ৰাখিবলৈ যি সিদ্ধান্ত আচলতে লৈছে। ভ্ৰাম্যমান থিয়েটাৰ ৰখাই দিয়া আমি দেখিলোঁ। ৰাইজৰ দাবীত পুনৰ মৰণোত্তৰ পৰীক্ষা কৰা আমি দেখিলোঁ। এজন ব্যক্তিৰ নামত বিশ্ববিদ্যালয় খোলাৰ পোষকতা কৰি বৃত্তি হওক ফেলোশ্বিপ দিয়াৰ পৰিকল্পনা কৰাও আমি দেখিলোঁ। শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিবলৈ নিদিয়াত বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক মাৰপিট কৰাও আমি দেখিলোঁ। ৰেলৱে ষ্টেচনৰ ছাউণ্ড ছিষ্টেমত বিশেষ এজনৰ গান বজা দেখিলোঁ। কেতিয়াও নঘটা প্ৰাকৃতিক নানা ৰূপ দেখিলোঁ। সেই বিশেষ ব্যক্তিজনৰ আকৃতিৰ একাধিক ডাৱৰৰ চপৰা দেখিলোঁ। ওলোটা ৰামধেনু দেখিলোঁ। কেতিয়াও নেদেখা অদ্ভুত আকৃতিৰ ৰঙীন মেঘ দেখিলোঁ। ক'তো বৰষুণ নিদি কেৱল সেই বিশেষ ব্যক্তিগৰাকীৰ কাষত বৰষুণ হোৱা দেখিলোঁ। সৰু সজাইত মাজতে বৰষুণ দিছিল, সকলোফালে ৰ'দ দি আছিল, সৰু সজাইত বৰষুণ দি আছিল। সেই কথাষাৰি লিখিছে। অসম সাহিত্য সভাই ভাৰত ৰত্ন উপাধি প্ৰদানৰ বাবে দাবী জনোৱা দেখিলোঁ।
আৰু ৰৈ যোৱা বহু আশা দেখিলোঁ। আটাইতকৈ দামী সংগীত শিল্পীজনৰ অনাটন দেখিলোঁ। আটাইতকৈ চেনেহৰ সম্পদটোৰ প্ৰতি এচাম দানৱৰ অযত্ন আৰু অৱহেলা দেখিলোঁ, কুস্বাৰ্থ দেখিলোঁ। ইমানখিনি দেখাৰ পাছতো এতিয়া এটাই বাকী আছেগৈ, যাৰ বাবে আজি কাৰো চকুত টোপনি নাই। আজি যে তেওঁৰ শেষ সময় এয়া, যি ৰাতি অসমে কেৱল তেওঁৰেই ছবি দেখিছে। আমাৰ সন্তানে যেতিয়া সুধিব ইমান আতুম টুকাৰিকৈ থোৱা এই ফটোখন কাৰণো, তেতিয়াই এই পোষ্টটো পঢ়ি শুনাম, অনুমান কৰি ল'ব তেওঁ কোন, আমাৰ জুবিন দা।